নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমি অসমীয়া সাধাৰণ জ্ঞানৰ কিছুমান ইম্পৰ্টেণ্ট প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। গতিকে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তলত দিয়া কোনখন নদী উত্তৰ ভাৰতৰ নদী নহয়? ইয়াৰ উত্তৰ হ'ব বি কৃষ্ণা। মহাকাশলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? ইয়াৰ উত্তৰ হ'ব এ ৰাকেশ শৰ্মা। এছীয় সিংহ ক'ত পোৱা যায়? ইয়াৰ উত্তৰ হ'ব এ গ্ৰীক ৰাষ্ট্ৰীয় উদ্যান। বিহাৰৰ ৰাজধানী কোনটো? ইয়াৰ উত্তৰ হ'ব ডি উজ্জয়িন। ভিটামিন বিৰ অভাৱ হ'লে কোনবিধ ৰোগ হয়? ইয়াৰ উত্তৰ হ'ব এ ভেৰি। ভাৰতৰ ৰাষ্ট্ৰীয় জন্তু কি? ইয়াৰ উত্তৰ হ'ব বি বাঘ না টাইগাৰ। আমাৰ সৌৰজগতৰ ক্ষুদ্ৰতম গ্ৰহ কোনটো? ইয়াৰ উত্তৰ হ'ব এ বুধ। সূৰ্যৰ কিমান শতাংশ হাইড্ৰজেন? ইয়াৰ উত্তৰ হ'ব ডি 75%। বছৰৰ আটাইতকৈ চুটি দিনটো? ইয়াৰ উত্তৰ হ'ব এ 22 ডিচেম্বৰ। পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্ব? ইয়াৰ এনচাৰ হ'ব চি 3,84,400 কিলোমিটাৰ। গছৰ পাত সেউজীয়া হোৱাৰ কাৰণ কি? ইয়াৰ উত্তৰ হ'ব ডি ক্ল'ৰ'ফিল। কোন তাৰিখে ভাৰতে স্বাধীনতা পালন কৰে? ইয়াৰ উত্তৰ সকলোৱে জানে, এনচাৰ চি 15 আগষ্ট। নেক্সট, টেলিফোনৰ আৱিষ্কাৰ হ'ল? ইয়াৰ এনচাৰ হ'ব এ গ্ৰাহাম বেল। মানৱ দেহৰ স্বাভাৱিক উষ্ণতা হ'ল? ইয়াৰ উত্তৰ হ'ব এ 36 ডিগ্ৰী চেলছিয়াছ। প্ৰশ্ন 1, অসম আন্দোলনৰ প্ৰথম শ্বহীদ কোন? ইয়াৰ উত্তৰ হ'ল খৰ্গেশ্বৰ তালুকদাৰ। 2, উজনি অসমৰ প্ৰথম গ্ৰেজুৱেট কোন? ইয়াৰ উত্তৰ হ'ল জগন্নাথ বৰুৱা। 3, আইন বিষয়ত প্ৰথম ডক্টৰেট ডিগ্ৰী লাভ কৰা অসমীয়া কোন? ইয়াৰ উত্তৰ ডক্টৰ জগদীশ চন্দ্ৰ মেধি। এছিয়ান গেমছত স্বৰ্ণ পদক বিজয়ী প্ৰথম অসমীয়া কোন? উত্তৰ বগেশ্বৰ বৰুৱা। এভাৰেষ্টত আৰোহণ কৰোঁতা প্ৰথম অসমীয়া কোন? ইয়াৰ উত্তৰ তৰুণ শইকীয়া। তলত কোনটো ইণ্টাৰনেটৰ লগত জড়িত নহয়? ইয়াৰ উত্তৰ হ'ব চি CD-ROM। অসমৰ প্ৰথম আইনৰ বিষয়ত ডক্টৰেট কোন? ইয়াৰ উত্তৰ হ'ব ডক্টৰ জগদীশ মেধি। অসমৰ প্ৰথম মহিলা MBBS ডিগ্ৰী লাভ কৰোঁতা কোন? ইয়াৰ উত্তৰ ডক্টৰ ৰজনীপ্ৰভা দাস।